আজি আমি এই ভিডিঅ'টোত ইনভেষ্টৰ আৰু ট্ৰেডাৰৰ মাজৰ পাৰ্থক্য আলোচনা কৰিম। শ্বেয়াৰ মাৰ্কেটত বিভিন্ন ধৰণে বিনিয়োগ কৰি বহুতে অংশগ্ৰহণ কৰিবলৈ আহে ইনকাম কৰিবলৈ। তেওঁলোকে মূলতে দুটা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল ট্ৰেডাৰ আৰু আনটো হ'ল ইনভেষ্টৰ। ট্ৰেডাৰসকলে ইনভেষ্ট কৰে কম সময়ৰ বাবে, কেইটামান দিন বা কেইটামান সপ্তাহলৈকে, কিন্তু ইনভেষ্টৰসকলে ইনভেষ্ট কৰে কেইবা বছৰলৈকে। মাৰ্কেটৰ কম সময়ৰ উত্থান পতনে ইনভেষ্টৰসকলক প্ৰভাৱান্বিত কৰিব নোৱাৰে। ট্ৰেডাৰসকলে শ্বেয়াৰসমূহৰ দাম উঠা নমালৈ লক্ষ্য কৰি থাকে। যদি শ্বেয়াৰৰ দাম বাঢ়ি থাকে তেতিয়া বিক্ৰী কৰে আৰু কমি থাকিলে কিনে, অৰ্থাৎ তেওঁলোকে মাৰ্কেটৰ উত্থান পতনৰ সময়ক জাজ কৰিবলৈ চেষ্টা কৰে। কিন্তু ইনভেষ্টিং হ'ল নিজৰ কেপিটেলৰ গ্ৰ'থ কৰাৰ এটা কলা। ইনভেষ্টৰসকলে কোম্পানীৰ পৰা পোৱা ডিভিডেণ্ড আৰু কম্পাউণ্ডিং পাৱাৰৰ ওপৰত গুৰুত্ব দিয়ে। ইনভেষ্টিং আৰু ট্ৰেডিং দুয়োটাই নিজৰ কেপিটেলৰ ৰিস্ক থাকে, তথাপিও ট্ৰেডিঙৰ ৰিস্ক ইনভেষ্টৰ ৰিস্কতকৈ তুলনামূলকভাৱে বেছি। ইনভেষ্টিঙত লোৱাৰ প্ৰফিট আৰু লোৱাৰ ৰিস্ক থাকে, কিন্তু ট্ৰেডিঙত হায়াৰ প্ৰফিট আৰু হায়াৰ ৰিস্ক থাকে। ট্ৰেডিং হ'ল এনে এটা স্কিল য'ত টেকনিকেল এনালাইচিছ, চাৰ্ট, ট্ৰেণ্ড, নিউজ আদিৰ প্ৰয়োজন হয় মাৰ্কেটক জাজ কৰাৰ বাবে, কম সময়ত পজিশ্যন লৈ প্ৰফিট কৰিবৰ বাবে। আনহাতে ইনভেষ্টিঙত ষ্টক ফাণ্ডামেণ্টেল এনালাইচিছ, বিজনেছ মডেল, প্ৰমোটাৰ গ্ৰুপ আদিৰ বিষয়ে জানিবলগীয়া হয় দীঘলীয়া সময়ৰ বাবে ষ্টক হোল্ড কৰি লাভ অৰ্জন কৰিবলৈ। আজিলৈ ইমানেই। থেংকছ।